হেল্ল' গৈছে বৰ্তমান আমি আহি পালোঁ এতিয়া আমি ড্ৰেছ কৰিলোঁ কেটাৰিঙৰ ড্ৰেছ কৰিলোঁ আৰু আমি এতিয়া জিতু আছে মোৰ লগত আৰু মনজিতো আছে আৰু বলক পিছে এতিয়া আমি ভিতৰলৈ যাওঁ বলক ভিতৰ গাইছ এইটো দেখিছে মানে অন্নপ্ৰশন দেখিছে হেপী অন্নপ্ৰশন লিখা আছে আৰু আহি ভাল লাগিছে দেখিছে এইটো ৰুম সৰু ছোৱালীটো এটা বহাই দিছিলে আৰু ভাল লাগিছে আৰু এতিয়া আমি দেখাই আছোঁ এতিয়া ওপৰলৈ যাই আছোঁ আপোনাক চব দেখাই আছোঁ আৰু তলৰখিনি দেখাই আছোঁ ওপৰখিনি দেখাই আছোঁ অহা ৰাস্তাটো আমি এইটোতে আহি আহিছিলোঁ মই এতিয়া আৰু আপোনাক মই দেখাই আছোঁ আৰু ভিতৰত মিঠাই পোলাও আকৌ তাৰপিছত এইফালে চিকেন আছে তাৰপিছত মটন আছে বহুত বস্তু আছে আপোনাক চব দেখাম এইটো ৰুমটো যোনজন মালিকৰ অন্নপ্ৰশন চলি পাতিছিলে এইটো ঘৰ হয় আৰু এইবিলাক কথা পাতিছিলে আৰু আপোনাক মই দেখাই আছোঁ সুন্দৰ পৰিৱেশ দেখাই আছোঁ আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে এইগিলা খানা খাই আছে দেখিছে আপোনালোকে আৰু আমি কেটাৰিং মাৰি আছোঁ বিলাই আছোঁ দেখিছে আপোনালোকে আৰু এইটো মই বহি আছোঁ আৰু মোৰ কেমেৰামেন মনজিত আছে মনজিতে কেমেৰা কৰি আছে আৰু এইগিলা খানা খাইছে এটাই দিছে চিকেন দিছে তাৰপিছত মাছ দিছে গাইছে এইগিলা মটন ভাজি আছে তাৰমানে খাহী ভাজি আছে এইকেইটা ভাত আছে এইটো দালি আপোনালোকক দেখাই আছোঁ মই এতিয়া এইগিলা দেখিছে মাংস এতিয়া আমি এতিয়া মাংস বনাইছিলোঁ আৰু বহুত লোক আহিছে মোৰ কেটাৰিং মাৰিব এইটো মাংস খাহী মাংস আৰু দেখাইছোঁ এতিয়া মানুহ এতিয়া বহি আছে ভাত খাই আছে এতিয়া আৰু আপোনালোকক মই পোলাও চোলাও চব দেখাই আছোঁ এতিয়া আপোনালোকক আৰু আহিও ভাল লাগিছে অন্নপ্ৰশন খাই আৰু বহুত ভাল লাগিছে আৰু আপোনালোকক মই চব দেখাই আছোঁ আপোনালোকক কেনেকুৱাকৈ মানুহবিলাক ভিৰ হয় বহুত মানুহ ভিৰ হয় তাৰমানে ইয়াতে অন্নপ্ৰশন মানুহ কোনোদিনা 1000-1200 মানুহ হৈ যায় আৰু এইকেইটা মাংস বনাই আছে আমাৰ লগ দিলে মাংস বনাইছে মাংস পাতি বনাইছে খাহী মাংস বনাইছে আৰু এইটো হয় পোলাও হয় এইটো ভাত আছে গাইছ এতিয়া মই বিল্ডিঙৰ ওপৰলৈ যাইছোঁ এইটো বিল্ডিঙৰ পৰাই দেখা পায় শংকৰদেৱ স্কুলৰ বিল্ডিংটো দেখা পায় আৰু ওপৰত মানুহ পকৰি বনাই আছে পকৰিৰ তলত পাৰ্চেল হ'ব তাতে এইটো পকৰি বনাই আছে আৰু অলপ সন্ধিয়া টাইপ হৈ গৈছে সেইকাৰণে কেমেৰাটো আমাৰ ভাল হোৱা নাই আজি আহিও ভাল লাগিছে অন্নপ্ৰশন খাই চাৰিও চাইড বিল্ডিং একদম দেখা পায়ো ভাল লাগে একদম মজা লাগে তাৰমানে এইটো শংকৰদেৱ বিল্ডিংটো ৰঙা কালাৰৰ বিল্ডিং দি আছে ৰঙা কালাৰৰ এইটো বিল্ডিংটো কালাৰ কৰিছে নতুনকৈ বনাইছে বেছি দিন হোৱা নাই এইটো আৰু আহিও ভাল লাগিছে পূৰা আৰু ভিডিঅ'টো যদি ভাল পায় কমেণ্টত জনাবচোন আপোনালোকে